এটা কথা হৈছে গাইজ কি বুলি ক'ম আজি বোলে বিজেপিৰ মিটিং আছিল আৰু মোদী ডাঙৰীয়া আহিলে কিন্তু এটা ভাল খবৰ আমাৰ প্ৰধানমন্ত্ৰী আহিছে ভাৰতৰ কিন্তু এটা ভাল ডাঙৰ খবৰ আপোনালোকলৈ যাতে সকলো গৈছে কিন্তু তাতকৈ ডাঙৰ খবৰ এটা কি ভাল গাঁৱৰ যিসকল মহিলাই নাইট ছুপাৰত উঠি পোৱা নাছিল তাতকৈ ডাঙৰ খবৰ গাঁৱৰ মহিলাসকলে নাইট ছুপাৰত উঠিছে কিয় বহুত নানা ৰঙিনৰ নাইট ছুপাৰ আহিছে কিন্তু আল্ট্ৰা বাছত উঠা নাই নাইট ছুপাৰতেহে উঠিছে কিন্তু আল্ট্ৰা বাছত বিশেষকৈ মোদীক চাব যাবলগীয়া মানুহ কম কিন্তু নাইট ছুপাৰকেইখনত বেছিকৈ মানুহ গৈছে কিন্তু বহুত দিনৰ মূৰত নাইট ছুপাৰত উঠিছে আৰু নাইট ছুপাৰ অৱশ্যে দেখা পাইছোঁ যিহেতু উঠি পোৱা নাছিল ভৱিষ্যত ফাৰ্ষ্ট মোদী কিন্তু বৰ ভাল কাম কৰিছে নাইট ছুপাৰৰ গাঁৱৰ মহিলাহঁতিক উঠাইছে এইটো এটা ভাগ্যৱান কথা মহিলাসকলৰ বাবে ঠিক আছে ভিডিঅ'টো ইমানেই দীঘল কৰিলোঁ আৰু চাই যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো জয় আই অসম।